সকলো জানো বড়ো জনগোষ্ঠীৰ আজি অস্তিত্ব ৰক্ষা কৰা বড়ো জনগোষ্ঠীৰ সংগ্ৰাম বড়ো জনগোষ্ঠীৰ বিভিন্ন দিশবিলাক ৰক্ষা কৰা বা ইয়াত আগুৱাই নিয়াত নিখিল বড়ো ছাত্ৰ সন্থাই 1967 পৰা কাম কৰি আছে আৰু আজিও কাম কৰি আছে আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই অকল বড়ো জনগোষ্ঠীৰ কথাতে কনফাইন নাথাকি পেলাই একেলগে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰা আৰম্ভ কৰিছে শান্তি প্ৰতিষ্ঠা কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ডাঙৰ এটা অৰিহণা আছে আৰু ইয়াৰ স্কুল কলেজ এডুকেশ্যনৰ পৰা লৈ সামাজিক স্থিৰতা এই গোটেই দিশত কাম কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা ডাঙৰ অৰিহণা আছে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া ইয়াৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় কমিটিৰ হনীন বসুমতাৰী ডাঙৰীয়া তেখেতসকলৰ টিমক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত সমাজৰ বিভিন্ন দিশবিলাক আগুৱাই নিয়াত তেখেতসকলে কাম কৰিব মই সেইটো আশা কৰিছোঁ অহাকালি আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰাম আছে আৰু ইতিমধ্যে জনাইছে যে 1 বজাত তেখেতে ইয়াতে আহিব আৰু সেইকাৰণে আমাৰ প্ৰিপাৰেশ্যনবিলাক অলমষ্ট কমপ্লিট হৈছে আৰু আমি আশা কৰিছোঁ যে 1,80,000 পৰা 2 লাখৰ ভিতৰত ইয়াত জনসমাগম হ'ব আৰু ৰাইজে বহুত ইচ্ছুক গাড়ীৰ অলপ ক্ৰাইচিছ হৈছে কিন্তু বিভিন্ন অঞ্চলৰ পৰা এতিয়া চবে আহিব বিচাৰিছে গৃহমন্ত্ৰী ডাঙৰীয়া এইটো পঞ্চমবাৰ বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত আৰু তেখেতে যেতিয়া মানে বিটিআৰ ৰেকৰ্ড কৰিছিল ইয়াৰ পিছত পঞ্চমবাৰৰ কাৰণে বড়োলেণ্ডত আহি আছে এই কথাটো বহুত ঐতিহাসিক হয় আগৰ সময়ত 5 বছৰ 10 বছৰ কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী বড়োলেণ্ডত অহা দেখিবলৈ পোৱা নাছিলোঁ কিন্তু এতিয়া কেন্দ্ৰীয় আমাৰ যিটো গৃহমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বড়োলেণ্ড অঞ্চলটো নিজৰ বুলি ভাবে এই অঞ্চলত বসবাস কৰা ৰাইজৰ প্ৰতি তেখেতসকলৰ প্ৰেম তেখেতসকলৰ মৰম বহুত আছে এই কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰত্যেকটো কামটোকে তেখেতসকলে ইয়াত মানে সদায় ভেৰিফাই কৰিছে ৰিভিউ কৰিছে আৰু লগতে বিভিন্ন দিশবিলাক ডেভেলপমেণ্টেল কথাবিলাকো চাই আছে আৰু ইয়াৰ কাৰণে আজি বড়োলেণ্ড অঞ্চলটো শান্তি সমৃদ্ধি আৰু উন্নয়নৰ এটা অঞ্চল হৈ আছে গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অহাকালি তেখেতে আমাৰ অঞ্চলত আহি পাব আৰু আমাৰ অঞ্চলৰ ৰাইজক এই যে 4টা বছৰ কমপ্লিট হৈ গ'ল আমি শান্তিতে আছোঁ 5টা বছৰ অনাগত দিনত আৰু 20-25 বছৰ বা আগৰ সময়বিলাকত আমি কেনেকৈ শান্তি সম্প্ৰীতি মিলাপ্ৰীতিৰ মাজেৰে আগবাঢ়ি যাব পাৰোঁ আৰু আমাৰ অঞ্চলত উন্নয়নৰ কামটো কেনেকৈ কৰিব পাৰোঁ ইয়াৰ তেখেতে মাৰ্গদৰ্শন কৰিব ইয়াৰ কাৰণে আমি বাট চাই আছোঁ এইটো ঘোষণা কৰাৰ কথা মই নাভাবোঁ কিন্তু অলৰেডি এইটো ঘোষণা কৰা আগতে হৈ গৈছে আৰু ইয়াৰ কাম বহুত আগবাঢ়ি গৈছে ইয়াৰ কনচালটেশ্যন ইয়াৰ কাৰণে বহুত যিখিনি আমাৰ দফাবিলাক আছে সেইবিলাক ৰিভিউ কৰা এইবিলাক সব কাম শেষ হৈ গৈছে গতিকে তেখেতে আমি যোৱাবাৰ লগ পাওঁতে কৈছে যে যেনেকৈ নহওক এইটো পাছ কৰিব পাৰ্লিয়ামেণ্টত আৰু ইয়াৰ কাৰণে প্ৰিপাৰেশ্যনটো তেখেতে দায়িত্ব লৈছে আৰু আমাৰ লগত কথা পাতিবলৈ তেখেতে ষ্টেট হোম মিনিষ্টাৰ নিত্যানন্দ ৰায় ডাঙৰীয়াক দায়িত্ব দিছিলে আমি নিত্যানন্দ ৰায় ডাঙৰীয়াৰ লগত দুবাৰ কথা পাতিলোঁ গতিকে 125 এমেণ্ডমেণ্টটো পাছ হোৱাৰ পথত আছে বুলি মই আশা কৰিছোঁ